নমস্কাৰ বন্ধু বান্ধৱীসকল শিক্ষক দিৱসৰ উপলক্ষে আজি মই প্ৰান্তিকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখনি সুন্দৰ কুইজ আশা কৰোঁ আপোনালোকে মোৰ এই কুইজখনি আদৰি ল'ব আৰু অজানিতে হ'ব পৰা ভুলৰ বাবে ক্ষমা কৰিব আমি আজি আমাৰ কুইজখনি আৰম্ভ কৰোঁ আমাৰ কুইজখনিৰ প্ৰথমটি প্ৰশ্ন হৈছে এনে ধৰণৰ ভাৰতবৰ্ষত কেতিয়াৰ পৰা শিক্ষক দিৱস উদযাপন কৰি আহিছে আমাৰ প্ৰথমটি প্ৰশ্নৰ উত্তৰটি হৈছে 1962 চনৰ পৰা অৰ্থাৎ 1962 চনৰ পৰা ভাৰতবৰ্ষত শিক্ষক দিৱস উদযাপন কৰি আহিছে এতিয়া আমি দ্বিতীয়টি প্ৰশ্নলৈ আগবাঢ়িছোঁ দ্বিতীয়টি প্ৰশ্ন হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে শিক্ষকসকলক অভিহিত কৰি এষাৰ সুন্দৰ বাক্য কৈছিল এতিয়া মোৰ প্ৰশ্নটি হ'ল যে সেই সুন্দৰ বাক্যশাৰী কি আছিল সেই মহান বাক্যশাৰী হ'ল টিচাৰ্ছ শুড বি দি বেষ্ট মাইণ্ড ইন দি কাউণ্ট্ৰি এতিয়া আমাৰ পিছৰটো প্ৰশ্ন হৈছে তেওঁ অৰ্থাৎ সৰ্বপল্লী ৰাধাকৃষ্ণনে কেতিয়া ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰিবলৈ সক্ষম হয় উত্তৰটি হৈছে 1954 চনত অৰ্থাৎ 1954 চনত তেখেতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰিবলৈ সক্ষম হয় এতিয়া আমি আগবাঢ়িম আমাৰ কুইজখনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটিলৈ আমাৰ এই প্ৰশ্নটি হৈছে 1939 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এক্স নামৰ এগৰাকী মহান ব্যক্তিৰ 70 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৱাই নামৰ কিতাপখন উপহাৰ দিছিল এতিয়া মোৰ প্ৰশ্নটি হ'ল যে এক্স আৰু ৱাই ঠাইত কি কি হ'ব হকচোন আমি উত্তৰটোলৈ আগবাঢ়োঁ আমাৰ উত্তৰটি হৈছে এক্স হৈছে অৰ্থাৎ সেই মহান ব্যক্তিগৰাকী হৈছে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু ৱাই হৈছে অৰ্থাৎ সেই কিতাপখন হৈছে মহাত্মা গান্ধী Essays and Reflections on his life work. এই দুগৰাকী ব্যক্তিক আমি সকলোৱে নিশ্চয় চিনি পাইছোঁ এওঁলোক হৈছে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এতিয়া মোৰ প্ৰশ্নটি হ'ল যে মহাত্মা গান্ধী আৰু ৰাধাকৃষ্ণনৰ প্ৰথমটি সাক্ষাৎ কেতিয়া হৈছিল উত্তৰটি হৈছে 1915 চনত অৰ্থাৎ 1915 চনত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ সৈতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰথমটি সাক্ষাৎ হৈছিল এতিয়া আমি আগবাঢ়িম আমাৰ কুইজখনৰ অন্তিমটি প্ৰশ্নলৈ আমাৰ অন্তিমটি প্ৰশ্ন হৈছে ৰাষ্ট্ৰপতি হিচাপে ৰাধাকৃষ্ণনে দেশবাসীলৈ দিয়া তেওঁৰ প্ৰথমটি বাণীত কি কৈছিল বাণীটি হৈছে আমি ৰাষ্ট্ৰীয় নিৰাপত্তাক আন্তৰ্জাতিক নিৰাপত্তাৰ ওপৰত স্থান দিব নোৱাৰোঁ ৰাষ্ট্ৰীয় নিৰাপত্তাতকৈ আন্তৰ্জাতিক নিৰাপত্তাৰ প্ৰশ্নটো বেছি গুৰুত্বপূৰ্ণ আজিৰ আমাৰ এই কুইজখনি ইমানেই আশা কৰোঁ আপোনালোকে মোৰ এই কুইজৰ ভিডিঅ'টি চাই ভাল পালে আৰু যদি ভাল পাইছে তেন্তে আমাৰ কুইজখনি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ নতুন নতুন কুইজৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে পাবৰ বাবে এই চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ